আপুনি কি বুলি ক'ব যেনেকৈ আমি নিচা মুক্তি কেন্দ্ৰ আছে এটা মোবাইল মুক্তি কেন্দ্ৰটো নাই এতিয়া মোবাইল ফোনবিলাক যিকোনো লেভেলৰ মোবাইল ফোন আপুনি EMIত পাই যায় তো মোবাইল ফোনটো আপোনাৰ ইজিলি এভেইলেবল ইণ্টাৰনেট এতিয়া ফ্ৰী আপোনাৰ ইণ্টাৰনেট এক্সেছ চবৰ ওচৰতে আছে যে আপুনি যেতিয়ালৈকে মানি নল'ব যে আপোনাৰ এডিকশ্যন হৈছে বুলি তেতিয়ালৈকে আপুনি এইটো ক্ষেত্ৰত একো নকৰে Wasim, not only students day বহুত কাপলৰ মাজতো কেৱল মোবাইলটোৰ কাৰণে নিদিয়ে সংসাৰো ভাঙিছে শুনি মই ইমান বেছি আকৃষ্ট হওঁ যে আমি ঘৰ বাৰী এৰি ৰাতিপুৱাৰ পৰা গধূলিলৈকে সেই বজাৰখনতে সোমাই থাকোঁ সেই ছুপাৰ মাৰ্কেটটোতে সোমাই থাকোঁ আপুনি যদি ডেইলি 3 ঘণ্টা 4 ঘণ্টা 5 ঘণ্টা 7 ঘণ্টা 8 ঘণ্টা ছ'চিয়েল মিডিয়াত দি আছে তা আপুনি আপোনাৰ যিখিনি অমূল্য সময় যিটোত নেকি আপুনি কোনোবা এটা বিষয়ত মাষ্টাৰি কৰিব পাৰে এক্সপাৰ্ট হৈ উঠিব পাৰে সেই সময়খিনিত আপুনি তাতেই দি দিলে আমাৰ সময়খিনি নষ্ট হৈ আছে কিন্তু আমাৰ তাৰ ৰিয়েলাইজেশ্যনটো নাই কিন্তু আমাৰ যে আমাৰ সময়খিনি নষ্ট হৈ আছে আপুনি ধ্বংসৰ ফালে যাব নে আপোনাৰ জীৱনত কিবা উন্নতি হ'ব প্ৰত্যেকজন মানুহে 3 ঘণ্টাৰ মোবাইল ইউজ কৰিব তাৰপিছত মোবাইলটো নিজে নিজে লক হৈ যাব তাতকৈ যদি ব্যৱহাৰ কৰে তেখেতে তেতিয়াহ'লে জৰিমনা দিব লাগিব আমি কাকো জোকাৰি দিব নোৱাৰোঁ যেতিয়ালৈকে মানুহজনে নিজকে CC কেমেৰাৰ দ্বাৰা নাচায় কেলকুলেট নকৰে আৰু বস্তুখিনিক মেগনিফাই নকৰে যে এইটোৱে যদি চলি থাকে আগামী দিনবোৰত কি হ'বলৈ গৈ আছে আমাৰ পিছত এই বিৰাটো লগাই দিছে যাতে আমি অনবৰত এই কথাটোৱে চব পাহৰি মেলি দিনে ৰাতি এইটোতে লাগি থাকোঁ ই খাদ্যতকৈও বেছি ইম্পৰ্টেণ্ট মই এদিন নোখোৱাকৈ থাকিব পাৰিম কিন্তু মোবাইল থাকিব নোৱাৰো আপুনি ন'টিচ কৰিব আপুনি হয়তো যায় 1 মিনিট চাম বুলি কিন্তু আপুনি সেই 1 মিনিটটো 1 ঘণ্টা 1 ঘণ্টাটো কেতিয়া 10 ঘণ্টা হৈ যায় আপুনি নিজে গম নোপোৱা হৈ যায় আপোনাৰ যদি গাত লগা নাই তাৰমানে আপুনি 1 নম্বৰ দেখা নাই দ্বিতীয়তে আপুনি কেলকুলেট কৰা নাই আমি যে কেতিয়াবা কওঁ তই যদি যেনেকৈ চলিছ এনেকৈ যদি আগামী 10 বছৰ চলত তেতিয়াহ'লে তোৰ কিন্তু বিপদ আছে দেই আপুনি সৰু সৰু কথাৰ কাৰণে বাৰে বাৰে ফোনটো চাই থাকিব লাগে ফোনটো নহ'লে আপোনাৰ উচপিচ লাগি থাকে আপুনি অলপ সময় নটিফিকেশ্যনটো আহিলে আপুনি নটিফিকেশ্যনটো কি আহিছে নোচোৱাকৈ নোৱাৰে আপোনাৰ মানসিক অৱস্থাটো সেইটো নেকি যদি সেইটো তেতিয়াহ'লে আপুনি জলি ৱেল ইউ আৰ এডিক্টেড নমস্কাৰ প্ৰিয় দৰ্শক মাইণ্ড পাৱাৰ ৱাছিম পডকাষ্টলৈ মই মেঘা বৰুৱাই আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আজি ষ্টুডিঅ'ৰ মজিয়াত আছে আমি আমন্ত্ৰণ কৰা মাইণ্ড পাৱাৰ ৱাছিম তেখেত হৈছে এগৰাকী মই তেখেতৰ বিষয়ে জনাই দিছোঁ এগৰাকী চাইক'লজিষ্ট আৰু লগতে এগৰাকী থেৰাপিষ্ট হয় তাৰোপৰি তেওঁ বিশেষভাৱে মানসিক বিভিন্ন বিষয় সেই বিষয়বিলাকৰ ওপৰত সফলভাৱে পৰামৰ্শ আগবঢ়োৱা বা তেওঁ সেই বিষয়বিলাকৰ ওপৰত প্ৰতিকাৰ বহুকেইজন অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন লোকক তেওঁ তেনেকুৱা ধৰণৰ পৰামৰ্শ আগবঢ়াই আহিছে যিসকলে ইয়াৰ পৰা যথেষ্ট লাভৱান হৈছে গতিকে মই বিষয়সমূহ ক'ব বিচাৰিছোঁ কেনেকুৱা মানসিক বিষয়সমূহত ইতিমধ্যে তেওঁ পৰামৰ্শ আগবঢ়াইছে বা প্ৰতিকাৰ আগবঢ়াইছে আৰু সেইবিলাক হৈছে আমাৰ আটাইতকৈ বৰ্তমান সময়ত যিটো সমস্যা প্ৰায় সংখ্যক লোকৰ মুখত শুনো সেইটো হৈছে আমাৰ ডিপ্ৰেশ্যন বা হতাশা তাৰোপৰি খং খুব বেছি পৰিমাণে আমাৰ বৃদ্ধি পাইছে সৰু সৰু কথাতে খং উঠে কোনোবাই কিবা ক'লেই আমাৰ খং উঠে যিটো আমি ক'ব বিচাৰোঁ যে এংগাৰ তাৰোপৰি এনজাইটি আমি মানুহৰ মুখত শুনো ল'ৰা ছোৱালীবিলাকৰ যুৱ প্ৰজন্মৰ মুখত শুনো এনজাইটি আজিকালি এনজাইটি ইমান বৃদ্ধি পাইছে এনজাইটিৰ যি সমস্যা এনজাইটি হওক বা ফিয়াৰ হওক শংকা ভয় তাৰোপৰি ইনচোমিনিয়া বা নিদ্ৰাহীনতা টোপনিৰ সমস্যাটো থাকেই আমাৰ প্ৰত্যেকৰে ইয়াৰ উপৰিও আন এটা বিশেষ ভাৱে মই উল্লেখ কৰিব বিচাৰিম যিটো সমস্যা বৰ্তমান সময়ত বৃদ্ধি পাইছে সেইটো হৈছে আমাৰ যিকোনো ধৰণৰ আচলতে পুৰণি কিবা যদি স্মৃতি আমাৰ বেয়া স্মৃতি বা সেই স্মৃতিৰ পৰা আমি কেনেদৰে মুক্তি পাব পাৰোঁ বা আমাৰ যি পাষ্ট মেমৰিজ থাকে সেই পাষ্ট মেমৰিজবিলাকে আমাক কেতিয়াবা খুব বেছি আমনি কৰে তো তাৰ পৰা আমি কেনেদৰে মুক্তি পাব পাৰোঁ তাৰ পাছতে ইতিমধ্যেতো মটিভেশ্যনমূলক বিভিন্ন ধৰণৰ তেনেকুৱা বিষয়টো ৱাছিমে কাম কৰিছে আৰু এটা হৈছে এডিকশ্যন
বিশেষকৈ নিচামুক্তি বহুত বেছি বিভিন্ন ক্ষেত্ৰত এডিকশ্যন বাঢ়িছে মানুহৰ আৰু লগতে মই বিশেষকৈ ষ্টুডেণ্টছসকলৰ ক্ষেত্ৰত ক'ম মেমৰি আৰু আমাৰ কনচেনট্ৰেশ্যন বৃদ্ধি কৰা যিটো আমি কিবা এটা যদি ক'ৰবাত মানে মনোনিৱেশ কৰিছোঁ আমাৰ মনোযোগটো আমি ধৰি ৰাখিব পৰা নাই সেই কনচেনট্ৰেশ্যনটো নথকাৰ ফলত বিভিন্ন সময়ত দেখা যায় প্ৰতিযোগিতামূলক পৰীক্ষাই হওক বা অন্যান্য বিষয়তে হওক আমি সেই বিষয়টোৰ পৰা আঁতৰি আহিবলগীয়া হয় গতিকে তেনেকুৱা বিভিন্ন বিষয়ত ৱাছিমে ইতিমধ্যে সফলভাৱে পৰামৰ্শ আৰু প্ৰতিকাৰ দি বহু ক্ষেত্ৰত বহু লোকক সহায় কৰি আহিছে আৰু তাৰোপৰিও ইতিমধ্যে বিভিন্ন স্কুল কলেজেই হওক ইউনিভাৰ্চিটিয়েই হওক চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানেই হওক সেইবিলাকতো মানসিক বিভিন্ন বিষয়ত সচেতনতা বৃদ্ধি কৰা বা সেই ক্ষেত্ৰত যিকোনো ধৰণৰ কাৰ্যসূচী সফল ৰূপায়ণ কৰা তেনেকুৱা ধৰণৰ কাৰ্যসূচীবিলাকতো অংশগ্ৰহণ কৰি তেখেতে এটা সচেতনতা বৃদ্ধি কৰিছে বা প্ৰসাৰ বা প্ৰচাৰৰ ক্ষেত্ৰত মানসিক দিশটোত তেখেতে সহায় কৰি আহিছে গতিকে মই আজি যিটো বিষয়ত আচলতে কথা পাতিম ৱাছিমৰ সৈতে সেই বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ কিন্তু তাৰ আগতে মই ক'ব বিচাৰিম ৱাছিমৰ এটা ইউটিউব চেনেল আছে মাইণ্ড পাৱাৰ ৱাছিম বুলি আৰু সেই ইউটিউব চেনেলটো মই ভাবোঁ যদি আপোনালোকে ইউটিউব চেনেলটোলৈ গৈ বিভিন্ন এনেকুৱা ধৰণৰ বিষয় আছে যিবিলাক বিষয়ে আপোনালোকক সহায় কৰিব আৰু সেই বিষয়বিলাক যদি আপোনালোকে সেই ইউটিউব চেনেলটোত চাই তেতিয়াহ'লে তথ্যমূলক ভিডিঅ' হয় তেতিয়াহ'লে আপোনালোকৰ যদি তেনেকুৱা ধৰণৰ কিবা সমস্যা হৈ আছে মই ভাবোঁ যে সেই ভিডিঅ'বিলাকে আপোনালোকক যথেষ্ট কম বেছি পৰিমাণে সহায় কৰিব গতিকে আপোনালোকে ভিডিঅ'বিলাক চাব মাইণ্ড পাৱাৰ ৱাছিম যিটো ইউটিউব চেনেল আছে বিভিন্ন বিষয়ত মানসিক বিষয়ত আৰু যদি আপোনালোকে সেই বিষয়বিলাক ভাল পায় তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ৱাছিমক আপোনালোকে ব্যক্তিগতভাৱে এনেকুৱা মানসিক বিভিন্ন সমস্যাৰ বাবে লগ কৰিব বিচাৰে বিভিন্ন বিষয়ক লৈ তেতিয়াহ'লে মই এটা ফোন নম্বৰ কৈ দিছোঁ সেই ফোন নম্বৰটোৰ সৈতে যোগাযোগ কৰিব পাৰে 9707069112 আপোনালোকে এই নাম্বাৰটো যোগাযোগ কৰিব নাম্বাৰটো নোট কৰি ৰাখিব আপোনালোকে আৰু মই অৱশ্যে আজি বিষয়টোৰ ওপৰত কথা পতাৰ আগতে ৱাছিম অকণমান কাহৰ সমস্যা হৈ আছে মই কৈ দিছোঁ মই মাজে মাজে কিন্তু ৰঙা চাহ ৰাখি থৈছোঁ মই খাই থাকিম কাহ আহিব পাৰে আমাৰ দৰ্শকসকলকো জনাই দিছোঁ মই গতিকে মাজে মাজে অকণমান হ'ব পাৰে দেই যিয়ে নহওক মই বিষয়টোৰ ওপৰত কথা পাতিব বিচাৰিছোঁ খুব ছিৰিয়াছ যদিও গুৰুত্বপূৰ্ণ বিষয় যদিও অকণমান ইণ্টাৰেষ্টিং মোৰ কাৰণে ইণ্টাৰেষ্টিং ছ'চিয়েল মিডিয়া এডিকশ্যন সাধাৰণতে আমি ৱাছিম ছ'চিয়েল মিডিয়া এডিকশ্যনৰ কথা কওঁ বা এই যি সামাজিক মাধ্যমবিলাকৰ লৈ বিভিন্ন সমস্যা আমাৰ নিজৰো সমস্যা থাকে ল'ৰা ছোৱালীক লৈ সমস্যা থাকে আমি বিভিন্ন সময়ত শুনাও পাওঁ সেই বিষয়ে অকণমান কথা পাতিব বিচাৰিছোঁ চাগে তেনেকুৱা ধৰণৰ বহুত পেৰেণ্টছ লগো পাইছা হয় মেঘাবা মোৰ ওচৰত বৰ্তমান সময়ত যিমান ক্লায়েণ্ট আহে তাৰে বেছিভাগেই এইটো বিষয়ৰ দ্বাৰা জৰ্জৰিত যদি মই পাৰ্চেণ্টেজত কওঁ এৰাউণ্ড 70% এই বৰ্তমান সময়ত স্পেচিয়েলি মই ন'টিছ কৰিছোঁ ইন দ্য লাষ্ট 2 years মানৰ পৰা বিশেষকৈ 2 বছৰ মানে ক'ভিডৰ পিছৰ পৰা এতিয়াতো বহুত বেছি হৈ গৈছে 60 to 70%, 70%ৰ কম নহয় মানে প্ৰত্যেক দিনাখন যদি মোৰ ওচৰত 70টা কল আহে তাৰে অন্তত 40টাৰ পৰা 45টা কল মই এইটো বিষয়তে পাওঁ যে মোৰ ল'ৰাটো বা মোৰ ছোৱালীজনী ইমান বেছি মোবাইল ফোনৰ দ্বাৰা আকৃষ্ট ছ'চিয়েল মিডিয়াৰ দ্বাৰা ইমান বেছি এডিক্টেড যে তাই না ভালকৈ পঢ়িছে নে ভালকৈ খাইছে নে নিজৰ যিখিনি দৈনন্দিন কাৰ্যসূচী সেইখিনিত মনোনিৱেশ কৰা নাই আৰু খুব বেছি খেংখেঙীয়া হৈ গৈছে আজিও ইনফেক্ট মই ৰাতিপুৱাৰ সময়ত এটা কল পাইছোঁ পেৰেণ্টছ অলমষ্ট কান্দিয়ে দিব আৰু কৈছে বোলে কি কৰোঁ কওকচোন মানে কাৰ ওচৰলৈকে লৈ যাওঁ মই আপোনাক টিভিত দেখিলোঁ বা আগে পিছে আপোনাক ৰেডিঅ'ত শুনিছোঁ চ' আপোনাৰ পৰা মোক এটা পৰামৰ্শ লাগে যে মোৰ ল'ৰাটোক কেনেকৈ এই ভূত বিৰা পিশাচটোৰ পৰা এৰাব পাৰি মানে মই আপোনাক এজন থেৰাপিষ্ট নহয় এজন ওজা হিচাপে লৈছোঁ
মানে সেইটো পৰিস্থিতি মানে হয়। আপুনি কওক কি কৰা যায় হুম, হুম। তো তেখেতে কৈছে যে ইমান বেছি ইৰিটেট হৈ থাকে যদি তাক গা ধুবলৈ কওঁ নাই তাৰ খবৰ নাই খাবলৈ কওঁ তাৰ কোনো খবৰ নাই এতিয়া মেট্ৰিক পৰীক্ষা আহি আছে হয়। নপঢ়ে হুম, আৰু সেই ছোৱালীকেইজনীৰ একে কৈছে যে সিহঁতে খালি ছ'চিয়েল মিডিয়াত প'ষ্ট কৰাত বিজি হৈ আছে হুম, হুম। আৰু অনবৰত ব্ৰাউজ কৰি থাকে আৰু মোক মানুহগৰাকীয়ে এটা কথা ক'লে যে চাওকচোন মানে কি চাই থাকে নাজানো ৰাতিপুৱা ৩টা ৪টা ৫টালৈকে মানুহ এটা যদি জাগি থাকে সেই মানুহটোৰ ওচৰত দিনটো ভালকৈ চলিব পৰা ক্ষমতা বা এনাৰ্জি থাকিবনে কি কৰোঁ কওক আৰু এই যিটো মই ফোন কলৰ কথা ক'লোঁ ভইচেছ বেলেগ বেলেগ সেই ফোন কলবিলাকৰ কলাৰ্ছবিলাকৰ মাত বেলেগ বেলেগ নাম বেলেগ বেলেগ কোনোবা হয়তো তিনিচুকীয়াৰ পৰা ফোন কৰিছে কোনোবা হয়তো ডিব্ৰুগড়ৰ পৰা কোনোবা হয়তো গুৱাহাটীৰ পৰা কোনোবা হয়তো বৰপেটাৰ পৰা হয়। কোনোবা হয়তো শদিয়াৰ পৰা কিন্তু প্ৰত্যেকৰে বিষয় এটাই যে মোৰ ছোৱালীজনী মোৰ ল'ৰাটোক আপুনি এই এডিকশ্যনটোৰ পৰা দূৰ কৰি আনক আৰু মই এইটো লক্ষ্য কৰিছোঁ বেছিভাগ ধৰক 14, 15, 16 এইখিনিৰ পৰা মোটামুটি 20লৈকে অত্যাধিক এক্সট্ৰিম কিশোৰ আৰু যুৱক একদম একদম যুৱতী। একদম 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 বিশেষকৈ টিনেজাৰ্ছবিলাকৰ আৰু যিবিলাক য়াং এডাল্টছ আছে তেওঁলোকৰ মাজত বহুত বেছি আৰু এটা চাম আছে যোনে এইটো বস্তু নিজে ৰিয়েলাইজ কৰিছে যে তেওঁলোকৰ এডিকশ্যন আছে বিশেষকৈ মই ন'টিছ কৰিছোঁ এইটো হ'ল 25 to 35ৰ মাজৰ এজ গ্ৰুপৰ মাজত হুম, হুম। যে তেওঁলোকে কৈছে যে মই গম পাই আছোঁ যে মোৰ হৈ আছে কিন্তু মই এৰাই চলিব পৰা নাই মানে মোৰ অলপ পিছে পিছে মই ফোনটো চাবই লাগিব হুম, মানে কম্পালশ্যন এটা হৈ থাকে হুম, হুম। এতিয়া এইটো মানে বাধ্যতামূলক হৈ গৈছে হয়। বাধ্যতা মই এৰিয়ে চলিব নোৱাৰোঁ আপোনাক আৰু এটা মই কওঁ আজিৰ পৰা মোটামুটি 15 দিনমান আগৰ কথা দেই আমাৰ যেতিয়া ভিডিঅ'কেইটা ৰিলিজ হ'ল তেতিয়া মানুহখিনি ফোন কৰিছে বেলেগ বেলেগ বিষয়ত কথা পাতি আছে মোক এজন মানুহে ফোন কৰিলে মই কলাৰজনৰ নামটো নকওঁ তেখেতে কৈছে যে মানে মই এনেকুৱা এটা পৰিস্থিতি হৈছে মই হয়তো ল'ৰাটোক মাৰি পেলাম হয়তো নহ'লে মই নিজকে মাৰি পেলাম আপুনি কিবা এটা কৰক হয় ল'ৰাটোক মই মাৰি পেলাম মই মানে সেইটো দেখিব নোৱাৰোঁ সি 8ৰ পৰা 9 ঘণ্টা সময় লাগি থাকে অকল ফোনটো। অকল ফোনত 8 to 9 hours 8 to 9 hours সি ফোনতে থাকে আৰু তাক মাজতে কি কৰিলোঁ ফোনটো তাৰ পৰা কাঢ়ি ল'লোঁ কাঢ়ি লোৱাৰ পিছত আমাৰ ফোনকেইটা সি ভাঙিলে মানে কম্পালচিভ বিহেভিয়াৰ মানে একদম এগ্ৰেছিভ বিহেভিয়াৰ ইৰিটেট হৈ থাকে কথা এটা নোৱাৰি ক'বলৈ তাৰপিছত সি চুৰকে মোৰ পৰা পইচা মোৰ ক্ৰেডিট কাৰ্ড লৈ গৈ সি আইফোন এটা কিনি আনিছে কিনি আনি এতিয়া সি ইউজ কৰি আছে আগৰ ফোনটো কিবা বেলেগ ব্ৰেণ্ডৰ আছিলে সেইটো ভাঙি তাৰপিছত মানে সিয়ে মানে হেৰি কৰিলে গম পাইছোঁ। আঁতৰ কৰি দিলোঁ তাৰপিছত আমাৰ ফোনকেইটা ভাঙিলে ভঙাৰ পিছত এতিয়া আমাৰ ফোনকেইটাতো ভাঙিলে সি পইচা চুৰ কৰি নিলে এনেকুৱা সি কেতিয়াও কৰি পোৱা নাই আমি তাকে আচৰিত হৈছোঁ যে এইটো দেখোন যিটো আপোনাৰ কোকেইন হেৰ'ইন বা কোনোবাই অন্যান্য যিবোৰ ছাবষ্টেঞ্চ নিচাযুক্ত এবিউজ বস্তুবিলাক হয়। এলকহল হওক এলকহল, হয়। যিবিলাকে এবিউজ কৰে হুম, তাত তেনেকুৱাই বা তাতকৈ ৱৰ্ষ্ট হয়। তো আপুনি কি কৰিব মানে মই এতিয়া কি কৰিম কওক মোৰ চকুৰ সন্মুখত ল'ৰাটোক এনেকুৱা অৱস্থাত মই আৰু চাব নোৱাৰোঁ সেইটো হ'ল মেঘাবা সেইটো হ'ল পৰিস্থিতি আজিৰ মানে আচলতে ৱাছিম মই অকল ষ্টুডেণ্ট বা সেই যুৱক যুৱতী বা যিখিনি টিনেজাৰ্ছ আছে তেওঁলোকৰ ক্ষেত্ৰতে নকওঁ মই দেখিছোঁ যিটো এজৰ কথা কোৱা হ'ল এজ গ্ৰুপৰ কথা 8 বয়সীয়া হওক যিখিনি মেচিয়ৰ্ড হওক 35 to 45 মইতো মোৰ কৰ্মক্ষেত্ৰটোতো দেখোঁ যে তেওঁলোকে যিমান মানা কৰে তেওঁলোকে কামটো কৰিছে কামটো শেষ হৈছে জাষ্ট লগে লগে ফোনটো লৈছে আৰু সেইখিনি সময়ত কাম যদি নাই ফোনটোতে তেওঁলোকে হয় ৰিলছ চাইছে নহয় বেলেগ কিবা কিবি মানে এই বস্তুটো কিয় যে মানুহৰ ইমান নিচা কিয় ফোনটোত ৰিলছ হওক বা বেলেগ বস্তু চোৱা হওক অকল ফোনটোত অনবৰতে বেলেগতো ক্ৰিয়েটিভ কাম বহুত আছে বা কিতাপ পঢ়াৰ পৰা আৰম্ভ কৰি আমি বহুত বেলেগ আমাৰ কলিগছৰ লগততো আমি বেলেগ ধৰণৰ ক্ৰিয়েটিভ কথাও পাতিব পাৰোঁ মানে সেই বস্তুটো কিয় নাই আগৰ সময়ততো আছিলে এতিয়াতো মোবাইলটোৰ লগে লগে চব মোবাইল কেন্দ্ৰিক হৈ গ'ল মেঘাবা আপোনাক মই কওঁ যে আপুনি আৰু মই হয় এতিয়া সেই মানুহজনে যেনেকৈ মোক প্ৰশ্ন কৰিলে যে এইটো আপুনি কি বুলি ক'ব যেনেকৈ আমি নিচামুক্তি কেন্দ্ৰ আছে এটা মোবাইল মুক্তি কেন্দ্ৰটো নাই হয় নাই এতিয়া কোনোবা এজন বিশেষ ব্যক্তিয়ে বা কোনোবা এখন বিশেষ অনুষ্ঠানে কিবা তেনেকুৱা প্ৰচেছ চলাব পাৰে হয় হয় কিন্তু
সমূহীয়াকে যদি আমি চাওঁ ছ'চিয়েলি এনেকুৱা ধৰণৰতো কোনো কেন্দ্ৰ নাই, 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 চৰকাৰী কোনো নিশ্চয় বিভাগ নাই। নাই যে আমি মোবাইল এডিকশ্যনৰ এৰুৱাব কিবা পাৰো। কিবা ৰিহেবিলিটেশ্যন চেণ্টাৰ বা কিবা নাই ন, হয়, নাই। কিন্তু তাৰ প্ৰয়োজন আছে নে নাই? আৰু সেই আপুনি মন কৰিব, আপুনিতো ধৰক আপোনাৰ জেনেৰেশ্যন প্লাছ কাৰেণ্ট জেনেৰেশ্যন, আপোনাৰ ল'ৰাৰ জেনেৰেশ্যন গোটেইখিনি আপুনি দেখি আছে চকুৰ দেখি, সন্মুখত। হয়, হয়, নিশ্চয়। আপুনি মনত পেলাওকচোন আজি 10ৰ পৰা 15 বছৰ আগতে ইমান বেছি এনেকুৱা এটা পৰিস্থিতি আছিল নে? নাছিলে, নিশ্চয় নাছিলে। 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 আজিৰ পৰা ক'ভিডৰ আগৰ ফেজটোত এনেকুৱা পৰিস্থিতি আছিল নে? নাছিল বুলি মই নকওঁ, কিন্তু খুব কম আছিলে। এনেকুৱাতো পৰিস্থিতি নাছিলে, নাছিলে? কম আছিলে, হয়। নাছিলে। হুম। বিশেষকে লাষ্ট 4 to 5 ইয়াৰ্ছত এইটো বহুত বহুত বেছি হৈ গৈছে। ক'ভিডৰ পিছৰ পৰা বেছি হ'ল। বহুত বেছি হৈ গৈছে। হয়। এতিয়া মোবাইল ফোনবিলাক যিকোনো লেভেলৰ মোবাইল ফোন আপুনি EMIত পাই যায়। হয়। তো মোবাইল ফোনটো আপোনাৰ ইজিলি এভেইলেবল। Easily, হয়। ইণ্টাৰনেট এতিয়া ফ্ৰী। নিশ্চয়। আপোনাৰ ইণ্টাৰনেট এক্সেছ চবৰ ওচৰতে আছে। আছে, হয়। আছে। এতিয়া কথা হ'ল, এফালৰ পৰা আমি কৈ আছোঁ এইটো এডিকশ্যন হয়, হুম। আৰু আনফালৰ পৰা আমি এইটোও দেখি আছোঁ যে এইটো সহজে এভেইলেবলো হয়। হয়। আপুনি কিবা এটা বস্তু যদি এৰুৱাব লাগে, হুম। তেতিয়াহ'লে তাৰ যিটো সহজলভ্যতা হয়। সেইটো কমিব লাগিব। হুম। আৰু আমি প্ৰথমতে এই বস্তুটো ৰিয়েলাইজ কৰিব লাগিব যে হয় এইটো এটা ছিৰিয়াছ কণ্ডিশ্যন হয় আৰু এইটো এডিকশ্যন হয়। আৰু ইয়াতে মই এজন মানুহৰ নাম ল'ম, এনা লেমকি বুলি। এনা লেমকি তেখেত হ'ল মেডিকেল ডাইৰেক্টৰ অফ এডিকশ্যন মেডিচিন। আচ্ছা। তেখেত মেডিকেল ডাইৰেক্টৰ দেই, হয়। অফ এডিকশ্যন মেডিচিন ক'ত? ষ্টেনফৰ্ড ইউনিভাৰ্চিটি। হুম। চ' ষ্টেনফৰ্ড ইউনিভাৰ্চিটিত তেখেতে এডিকশ্যনৰ যিটো বিভাগ তাৰে ডাইৰেক্টৰ হয় তেখেত। হুম। তেখেতে খোলাকে কৈছে, আৰু বিভিন্ন তেখেতৰ পডকাষ্ট যদি আপুনি শুনিবলৈ পাব, জানিবলৈ পাব যে হয় এইটো এডিকশ্যনেই হয়, হুম। আৰু অন্য যিবোৰ এডিকশ্যন আছে তাৰ তুলনাত একে লেভেলৰে এডিকশ্যন হয়। যদি এইটো চিমিলাৰ ৱেতে ৱায়াৰিং হয় এইটোত। নহয় ৱাছিম, যদি এডিকশ্যন হয়, হুম। মই এটা কথা জানিব বিচাৰিম, যদি এডিকশ্যন হয়, কেতিয়াবা এনেকুৱাও হয় কিছুমান ব্যক্তিৰ ক্ষেত্ৰত বা কিছুমান ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ, তেওঁলোকৰ যদি মোবাইলটো কিবা কাৰণত বেয়া হৈছে বা কাম কৰা নাই, কিবা কাৰণত মোবাইলটো চুৰি হৈছে, যিসকলৰ আৰ্থিক অৱস্থা খুব এটা ভাল নহয়, লগে লগে মোবাইলটো কিনিব নোৱাৰে, তেতিয়াতো যিমান দিনলৈকে মোবাইলটো ল'ব নোৱাৰি সিমান দিনলৈকেতো মোবাইল নোচোৱাকৈ থাকে, বা ঘৰত যদি অন্য কোনোবাও আছে তেওঁলোকৰোতো মোবাইলটো তেওঁলোকে ইউজ নকৰে, কেনেকৈ থাকিব পাৰে যদি এডিকশ্যনেই হয়? চাওক, এইটো এতিয়া কথা হ'ল কি, এডিকশ্যন হয়। এতিয়া এডিকশ্যন হয় নে নহয় সেইটো মই কেনেকৈ ক'ম? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, যে মোৰ এইটো এডিকশ্যনটো নহ'বও পাৰে। হয়। ত' এডিকশ্যন হয় নে নাই, কিছুমান চাইন এণ্ড চিমটম আছে, সেইখিনি যদি আমি জানি লওঁ, তেতিয়াহ'লে আমি গম পাই যাম যে হয় মোৰ এডিকশ্যনটো হৈছে। আচ্ছা। আৰু যেতিয়ালৈকে আপুনি বা আপোনালোকৰ সন্তান বা তোমালোকৰ কণমানিসকলৰ কথা কৈছোঁ, বা ছাত্ৰ ছাত্ৰীৰ কথা কৈছোঁ, বা মোৰ বন্ধুসুলভ যিসকল ব্যক্তি আমাৰ দৰ্শক আছে তেওঁলোকক কৈছোঁ, যে আপুনি যেতিয়ালৈকে মানি নল'ব যে আপোনাৰ এডিকশ্যন হৈছে বুলি, তেতিয়ালৈকে আপুনি এইটো ক্ষেত্ৰত একো নকৰে। হয়। আপুনি যদি নিজৰ এডিকশ্যনটো দূৰ কৰিব বিচাৰিছে, তেতিয়াহ'লে প্ৰথমতে আপুনি ৰিয়েলাইজ কৰিব লাগিব যে হয় আপোনাৰ এডিকশ্যন হৈছে। তাৰ পিছত বাকী যিখিনি ষ্টেপছ আছে সেই ষ্টেপছখিনি ল'ব লাগিব। হয়। আচ্ছা, মই চাইন এণ্ড চিমটম কোৱাৰ আগতে মেঘাবা, মই তেতিয়া এটা কথা উত্থাপন কৰিছিলোঁ যে আজিৰ পৰা কেইবাবছৰ আগতে এই পৰিস্থিতি নাছিলে, কিন্তু নাছিল, হয়। যে 8-9 ঘণ্টালৈকে মোবাইলত লাগি থাকে। এই যিটো পৰিস্থিতি হৈছে এইটো সঁচা, আৰু এইটোৱে ৰিয়ালিটি, আজি এইটো ঘটি আছে। হুম। আৰু প্ৰত্যেকজন ষ্টুডেণ্ট ইয়াৰ ফলত ছাফাৰ কৰি আছে, হয়। কাৰণ তেওঁলোকৰ যিটো কেৰিয়াৰ হ'ব লগা আছিলে হয়তো সেইটো নহয়গে, বা এজন প্ৰাপ্তবয়স্ক যাৰ যেনেকুৱা প্ৰডাক্টিভিটি নিজৰ পৰা বিচাৰে, যেনেকুৱা কাম কৰিব বিচাৰে, গোটেইখিনি এনাৰ্জি, গোটেই ডপামিনটো তাতে ডিপ্লিট কৰি দিলে। ৱাছিম, নট গোটেই অনলি ষ্টুডেণ্টছ দেই, তাকেতো বহুত কৈছোঁ। কাপলৰ মাজতো কেৱল মোবাইলটোৰ কাৰণেই এজন এজনক কোৱালিটি টাইম নিদিয়েতো নিদিয়ে, সংসাৰো ভাঙিছে, য়েছ, অকল মোবাইল। য়েছ। হুম। তো এই বস্তুখিনিৰ গুৰি ধৰোঁতা কোন? ইমান বেছি যে আমি এডিক্টেড হৈছোঁ আৰু হঠাতে হৈছোঁ, হয়। আপোনালোকৰ এনেকুৱা লগা নাই নে এইটো এটা প্ৰপাগেণ্ডা হয়, এইটো এটা প্লেনড এপ্ৰ'চ হয়? আৰু যদি আপোনাৰ তেনেকুৱা লাগি আছে, তেতিয়াহ'লে আপুনি জানি লওক এইটো কনস্পিৰেচি থিয়ৰী নহয়, এইটো ৰিয়ালিটি হয়। আৰু ইয়াৰ পাতনি মেলিছিলে ষ্টেনফৰ্ডতে। হয়। ষ্টেনফৰ্ডত এজন ব্যক্তি, ট্ৰিষ্টান হেৰিছ বোলা এজন ব্যক্তি, আৰু তেখেতে এটা দল লগত লৈ ষ্টেনফৰ্ড পাৰ্চুৱেশ্যন টেকনলজি লেব, আকৌ কৈছোঁ
ষ্টেনফৰ্ড পাৰ্চুৱেশ্যন মানে কি কনভিন্স কেনেকৈ কৰিব লাগে হয় পাৰ্চুৱেশ্যন টেকনলজি লেব হুম, সেই লেবটো ষ্টাৰ্ট কৰিছিলে ষ্টেনফৰ্ডত আৰু সেই লেবটোক ফাণ্ডিং কৰিছিলে হুম, পুঁজি ঢালি দিছিলে অৰ্থ ঢালি দিছিলে কোনে যিসকল পুঁজিবাদী আছিলে কেপিটেলিষ্ট আছিলে তেওঁলোকে ফাণ্ডিং কৰিছিলে আৰু এওঁলোকক কৈছিলে যে তোমালোকে এটা এলগৰিদম ওলোৱা আজিকালি এলগৰিদম বুলি ক'লে চবেই চিনি হয় গম হয় পায় যে হুম, ইউটিউবৰ যদি মোৰ ভিডিঅ'টো ভাইৰেল হ'ব লাগে তেতিয়াহ'লে ভাইৰেল হোৱাৰ যিটো এলগৰিদম হয় তাত মই মোৰ ইউটিউব ভিডিঅ'টো তেনেকুৱাকে মই মানে পাব্লিছ কৰিব লাগিব হুম, হুম, চ' তেওঁলোকে বিচাৰি উলিয়ালে যে এডিকশ্যনৰ এলগৰিদম কি হুম, আৰু ট্ৰিষ্টান হেৰিছ এণ্ড টিম সেই টিমটোত কোন আছিলে নিউৰ' চাইণ্টিষ্ট আছিলে মেঘাবা আচ্ছা তেওঁলোকে নিউৰ' চাইণ্টিষ্ট লৈছে হায়াৰ কৰিছে হয় তেওঁলোকে টেকন'লজিষ্ট হায়াৰ কৰিছে হুম, হুম, অন্যান্য যি ক'ডিং কৰা মানুহ তেওঁলোকে হায়াৰ কৰিছে কৰি তেওঁলোকে উলিয়াইছে যে এজন মানুহক কেনেকৈ এডিক্ট বনাব পাৰি আচ্ছা আৰু সেই এলগৰিদমটো বনাই তাৰপিছত তেওঁলোকে নিজৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মবিলাকত হয় সেই তেনেকুৱা ধৰণেই হুম, সেইটো মেথডতেই নিজৰ যিবিলাক পষ্ট বা নিজৰ যিবোৰ মানে ৱে অফ পাব্লিছিং যেনেকৈ হয় বস্তুবোৰ পাব্লিছ হয় 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 সেইটো মেথডত উলিয়াই দিছে আচ্ছা যাতে মানুহ এডিক্টেড হয় এতিয়া হুম, পুঁজিবাদীসকলে কি বিচাৰে যে আমি সিহঁতৰ প্ৰডাক্ট ছাৰ্ভিচ ইউজ কৰোঁ হয় আৰু আমি যাতে কিনো আমি কনজিউমাৰ হয় হুম, সিহঁতে আমাক কি বুলি ব্যৱহাৰ কৰি আছে আমাক কনজিউমাৰ বুলি ব্যৱহাৰ কৰে হিচাপে এতিয়া এজন মানুহ বজাৰত যদি বেছিকে যায় তেতিয়া যোনে বেছি আছে বজাৰত বস্তুবোৰ তাৰ বস্তুবোৰ বেছিকে বিক্ৰী হ'ব নাই নিশ্চয় এতিয়া আপুনি মই যদি বজাৰতে নাযাওঁ তাৰ ছুপাৰ মাৰ্কেটতে নাযাওঁ তাৰ বস্তুবোৰ বিক্ৰী হ'ব একদম তো নহয় তেওঁলোকে কি কৰিছে এনেকুৱা এটা পদ্ধতি ব্যৱহাৰ কৰিছে যাতে আপুনি মই ইমান বেছি আকৃষ্ট হওঁ হুম, যে আমি ঘৰ বাৰী এৰি ৰাতিপুৱাৰ পৰা গধূলিলৈকে সেই বজাৰখনতে সোমাই থাকোঁ সেই ছুপাৰ মাৰ্কেটটোতে সোমাই থাকোঁ হয় তো দিছ ইজ আ প্লেণ্ড এপ্ৰ'চ ট্ৰিষ্টান হেৰিছ এণ্ড টিম পাৰ্চুৱেশ্যন টেকনলজি লেব তো এওঁলোকে এইকাৰণেই কৰিছে যাতে আমি কনজিউমাৰসকলক আমি কওঁ যে আটক কৰি ৰাখিব পাৰে হয় আমাৰ পিছত এই বিৰাটো লগাই দিছে হুম, যাতে আমি অনবৰত এই কথাটোৱে চব পাহৰি মেলি দিনে ৰাতি এইটোতে লাগি থাকোঁ হয় তাৰপিছত ট্ৰিষ্টান হেৰিছে যেতিয়া ৰিয়েলাইজ কৰি যে নহয় আমি বিৰাট বেয়া কাম কৰিলোঁ আমি ফ্ৰেংকেনষ্টাইন ক্ৰিয়েট কৰি পেলালোঁ হুম, আমি হিউমেনিটিৰ কাৰণে এটা অভিশাপৰ সৃষ্টি কৰিলোঁ হয় তেতিয়া তেখেতে কি কৰিলে তেখেতে এই গোটেই টিমটোক লগত লৈ এই হুম, গোটেই প্ৰজেক্টটোৰ পৰা ৰেজিগনেশ্যন দিলে হয় দি তেখেতে নিজৰ এটা এন জি অ' ষ্টাৰ্ট কৰিছে হুম, টাইম ৱেল স্পেন বুলি আকৌ কৈছোঁ টাইম ৱেল স্পেন বুলি এটা এন জি অ' ষ্টাৰ্ট কৰিছে চাওক এইখিনি বস্তু মই জনাব লগা হৈ আছে কিন্তু মোবাইলটোৰ বিষয়ে আপোনালোক সকলোৱে জানে হয় এতিয়া কথা হ'ল তেখেতে ষ্টাৰ্ট কৰিলে ফ্ৰেংকেনষ্টাইনটো এতিয়া তেখেতে ৰেজিগনেশ্যনো দিলে ইনফেক্ট তেখেতে এখন ডকুমেণ্ট্ৰিও বনাইছে মেঘাবা ডকুমেণ্ট্ৰিখনৰ নাম হৈছে দ্য ছ'চিয়েল ডিলেমা বুলি নেটফ্লিক্সত এভেইলেবল আছে এখন ডকুমেণ্ট্ৰি আছে এই ডকুমেণ্ট্ৰিখনত ছ'চিয়েল ডিলেমা বোলা আপোনালোকে চাওক এইখনত চালে আপোনালোকে গম পাব যে আপোনালোকৰ ওপৰত যে যিটো বিৰা ধৰি দিছে এতিয়া এই ছ'চিয়েল মিডিয়া এডিকশ্যনৰ সেইটো তেওঁলোকে কেনেকৈ কৰিছে কিমান প্লেন ৱেইট কৰিছে যাৰ ফলত আপুনি মই মেঘা বা আমি সকলো কম বেছি পৰিমাণে আজি এডিক্টেড হয় হয় চ' আমাৰ ব্ৰেইনটোৰ ওপৰত আমাৰ যিটো ব্ৰেইনৰ ৱে অফ এডিকশ্যন তেওঁলোকে সেইটো বিচাৰি উলিয়াইছে একৰ্ডিংলি বস্তুবিলাক আমাৰ সন্মুখত প্ৰেজেণ্ট কৰিছে এতিয়া তেখেতেতো ধৰক এতিয়াও ওলাই আহিলে তেখেতে এতিয়া প্ৰচাৰ কৰি আছে টেড টক্স দি আছে ইউটিউবত গৈ কৈ আছে নাই আমি বেয়া কাম কৰিছোঁ তোমালোকে এতিয়া এইটোৰ পৰা ওলাই আহা কিন্তু কি হ'ব অলৰেডি তেখেতে নিজৰ ফালৰ পৰা এতিয়া যৎপৰ নাস্তি চেষ্টা কৰি আছে হয় মানুহখিনিক জনাবৰ কাৰণে হুম, এতিয়া কিমানজন মানুহে ট্ৰিষ্টান হেৰিছৰ কথা জানে হয় এতিয়া এডিক্টেডটো আমি চব হৈয়ে গৈছোঁ হৈয়ে কম বেছি গৈছোঁ। পৰিমাণে হুম, গতিকে এইটো এটা মানে মই কওঁ যে মাৰাত্মক বিষয় আপোনালোকে এইখন চাওক আৰু লগত মেঘাবা আমি জানিব লাগিব যে আপুনি আৰু মই আমাৰ জীৱনৰ এই সময়খিনি আমাৰ এটা লিমিটেড টাইম থাকে কিন্তু নিশ্চয় পাৰ্চেপত হয়নে এই গোটেইখিনি সময় যে ছাপ'জ এটা কথা কৈছোঁ এঘণ্টা এটা সময় এতিয়া ষ্টেটিষ্টিকেলি এইটো প্ৰুভেন হয় মেঘাবা যদি আপুনি আজি এজন এংকাৰ বা মই মোৰ ফিল্ডত এজন থেৰাপিষ্ট হয় হয়নে যিকোনো মানুহ এজন এটা বিষয়ত যদি এক্সপাৰ্ট হ'ব লাগে হয় তেতিয়াহ'লে সেই মানুহজনে সেই বিষয়টোত সময় দিব লাগিব হয় লাগিব হুম, এতিয়া ষ্টেটিষ্টিকেলি এইটো প্ৰুভেন হৈছে যে এজন মানুহে এঘণ্টাকে যদি এটা বিষয়ত 5 বছৰ দিয়ে সেই বিষয়টোত মানুহজন এক্সপাৰ্ট হ'ব পাৰে আপুনি ফাইনেন্সত এক্সপাৰ্ট হ'ব পাৰে আপুনি আৰ্ট এণ্ড ক্ৰাফ্টত এক্সপাৰ্ট হ'ব পাৰে আপুনি এংকাৰিঙত এক্সপাৰ্ট হ'ব পাৰে হয় হয়নে তো
আপুনি যদি ডেইলি 3 ঘণ্টা 4 ঘণ্টা 5 ঘণ্টা 7 ঘণ্টা 8 ঘণ্টা ছ'চিয়েল মিডিয়াত দি আছে, তে আপুনি আপোনাৰ যিখিনি অমূল্য সময় যিটোত নেকি আপুনি কোনোবা এটা বিষয়ত মাষ্টাৰী কৰিব পাৰে, এক্সপাৰ্ট হৈ উঠিব পাৰে, সেই সময়খিনিতো আপুনি তাতেই দি দিলে, হয়নে নাই? আৰু চাওক মেঘাবা, এতিয়া আমাৰ সময়খিনি নষ্ট হৈ আছে, কিন্তু আমাৰ তাৰ ৰিয়েলাইজেশ্যনটো কিন্তু নাই। একেবাৰে নাই। ৰিয়েলাইজেশ্যনটো নাই কিন্তু আমাৰ যে আমাৰ সময়খিনি নষ্ট হৈ আছে। এইখিনিতে মই ক'ব বিচাৰোঁ আৰু এজন ব্যক্তিৰ কথা, যে এতিয়া ধৰক ছেল্ফ কণ্ট্ৰল। হয়। এতিয়া আমাক কিহৰ প্ৰয়োজন? যে মোক লাগিব ছেল্ফ কণ্ট্ৰল। মই আমি নিজৰ আত্মনিয়ন্ত্ৰণ কৰিব পাৰিব আত্মনিয়ন্ত্ৰণ লাগিব। কৰিব পাৰিব হয়, লাগিব। আৰু এটা এক্সপেৰিমেণ্টৰ কথা ক'ম, যিটো আজি 6টা-7টা দশক ধৰি চলি আছে। এইটো হয়তো পৃথিৱীৰ আটাইতকৈ দীঘলীয়া এক্সপেৰিমেণ্ট। আৰু এই এক্সপেৰিমেণ্টটোৱে এইটো নিৰ্ধাৰণ কৰিব পাৰে যে আপুনি জীৱনত এজন সফল ব্যক্তি হ'বনে নহয়, আপোনাৰ আসক্তি বা এডিকশ্যন হ'বনে নহয়, আপুনি জীৱনত সঁচাকৈ কিবা এটা মানে কৰি উঠিব পাৰিবনে, এই গোটেইখিনি নিৰ্ধাৰণ কৰে কিন্তু এই টেষ্টটোৱে, তাৰ এই ক্ষমতা আছে টেষ্টটোৰ। আৰু এই টেষ্টটোৰ নিৰ্মাণ কৰিছিলে ৱাল্টাৰ মিছেল বোলা এজন অষ্ট্ৰিয়ান বেছড, তেখেত ছ'চিয়েল চাইক'লজিষ্ট আছিলে, আৰু তেখেতে ষ্টেনফৰ্ডতে কাম কৰিছিলে। তেখেতে এইটো ডিজাইন কৰিছিলে 60-70 বছৰ ধৰি চলা এটা এক্সপেৰিমেণ্ট। আৰু এই এক্সপেৰিমেণ্টটো কোৱা হয় মাৰ্শ্ব-মেলো এক্সপেৰিমেণ্ট বুলি। ঠিক আছে? এই মাৰ্শ্ব-মেলো এক্সপেৰিমেণ্টটো হ'ল আত্মসংযমৰ ওপৰত কৰা এটা আটাইতকৈ দীঘলীয়া এক্সপেৰিমেণ্ট। কেনেকুৱাকৈ কৰা হৈছিলে এক্সপেৰিমেণ্টটো? কণমানিসকলক সন্মুখত এই চনপাপ্ৰিৰ নিচিনা এই মাৰ্শ্ব-মেলো দি দিয়া হৈছিলে এটা, আৰু কোৱা হৈছিলে যে তুমি এই মাৰ্শ্ব-মেলোটো নোখোৱাকৈ 15 মিনিট থাকিব লাগিব। যদি 15 মিনিট নোখোৱাকৈ থাকিব পাৰা, তেতিয়াহ'লে তুমি আৰু এটা চনপাপ্ৰি পাবা। যিবিলাক ল'ৰা ছোৱালীয়ে নিজকে ৰখাব পাৰিছিলে, তেওঁলোকক 2টা চনপাপ্ৰি পাইছিলে, কিছুমানেতো ঘুপুককৈ খাই পেলাইছিলে। ভেৰি ইণ্টাৰেষ্টিং ভিডিঅ' কিছুমান আপোনালোকে ইউটিউবত চালে পাই যাব সেই এক্সপেৰিমেণ্টটোৰ। এতিয়া কথা হ'ল, যিসকলে নিজক ৰখাব পাৰিছিলে, যিবিলাক কণমানিয়ে, তেওঁলোকক যেতিয়া ৱাল্টাৰ মিছেলে ষ্টাডি কৰিলে, ৱাল্টাৰ মিছেল এণ্ড টীম, তেওঁলোকে যেতিয়া ষ্টাডি কৰি দেখিলে যে এইসকলে এটা সময়ত গৈ ভাল ৰিজাল্ট কৰিব পাৰিছে, কাৰণ তেওঁলোকে আত্মসংযমিত কৰিব পাৰিছে, অলাগতিয়াল কামবোৰৰ পৰা নিজকে সংযমিত কৰি য'ত লাগতিয়াল তাত মনোযোগ দিব পাৰিছে, পঢ়াত ভাল ৰিজাল্ট কৰিছে, তেওঁলোকৰ মেদ বেছি হোৱা নাই, অভাৰৱেইট হোৱা নাই, কাৰণ তেওঁলোকে খাব নলগীয়া বস্তুবিলাকৰ পৰা নিজক আঁতৰাই ৰখাত আত্মসংযমিত কৰিব পাৰিছে, তেওঁলোকে ৰিলেশ্যনশ্বিপবিলাকত আত্মনিয়ন্ত্ৰণ কৰিব পাৰিছে। গতিকে আৰু তেওঁলোকে যিটো তাৎক্ষণিক প্ৰাপ্তি, ইনষ্টেণ্ট গ্ৰেটিফিকেশ্যন, এই পালোঁ মানে খাই লওঁ, পালোঁ মানে সেই বস্তুটোৰ পৰা নিজক দূৰত ৰাখিব পাৰিছে, ফলত এওঁলোক জীৱনত সফল ব্যক্তি হৈছে। আৰু লগতে তেখেতে এটা কথা কৈছে ৱাল্টাৰ মিছেলে, যে এইটো এনেকুৱা নহয় যে কিছুমান বিশেষ ব্যক্তি যে ভগৱানে তেওঁলোকক এটা শক্তি দিছে, এনেকুৱা নহয়। আমি প্ৰত্যেকে নিজকে আত্মসংযম বা আত্মনিয়ন্ত্ৰণৰ ক্ষেত্ৰত আমি প্ৰশিক্ষণ দিব পাৰোঁ, ট্ৰেইনিং দিব পাৰোঁ। চ' এতিয়া আমাক যিটো বস্তুৰ প্ৰয়োজন আছে সেইটো হ'ল আত্মসংযমৰ প্ৰয়োজন আছে। চ' যেনেকৈ মই যিকেইজনৰ নাম ল'লোঁ, প্ৰত্যেকজন কিন্তু একোজন যেনেকৈ ৱাল্টাৰ মিছেল হওক, এনা লেমকিৰ কথা ক'লোঁ, ষ্টেনফৰ্ডৰ হয়, মানে এডিকশ্যন মেডিচিনৰ তেখেত গুৰিধৰোঁতা, তেখেতে কি কৈছে? চ' এওঁলোকে এতিয়া প্ৰত্যেকে ৰিয়েলাইজ কৰিছে, বা প্ৰত্যেকৰ যিটো কথা এটাই, যে আপুনি এইটো এডিকশ্যন হয়, ৰিয়েলাইজ কৰক, আত্মসংযমিত কৰক নিজক, আৰু এইটো এটা বেয়া বস্তু, ইয়াৰ পৰা আপোনালোক ওলাই আহক। আৰু চাওক মেঘাবা, মই ইয়াতে 3টা বিশেষ বস্তুৰ কথা কৈ থৈ যাম মই, যে এই 3টা যদি আমি কাম কৰোঁ, তেতিয়াহ'লে কিন্তু আমি যিটো এডিকশ্যনটোৰ পৰা কিন্তু আমি ওলাই আহিব পাৰিম। 3টা বিশেষ কাম যদি আমি কৰোঁ। আচ্ছা, এই 3টা বিশেষ কাম কোৱাৰ আগতে মই এটা বস্তুৰ বিষয়ে কথা পাতিব বিচাৰিছোঁ, সেইটো হ'ল কি, যিটো আপুনি আৰম্ভণিতে সুধিছিলে বা আপুনি হয়তো জানিব বিচাৰিব, সেইটো হ'ল কি, আমাৰ চায়েন্স কি আছে? আপুনি কেনেকৈ গম পাব যে আপুনি এডিক্টেড হৈছে বুলি? আপুনিতো গম পাব লাগিব ন? আপুনি জানে নাই যে আপুনি এডিক্টেড হয় বুলি? নে আপুনি এডিক্টেড নহয়? মই এডিক্টেড নহয় বুলিয়ে ভাবোঁ, কাৰণ যিসকলে আচলতে মোবাইলটো নোহোৱাকৈ, মইতো মোবাইল নোহোৱাকৈ, মোৰতো অফিচতো কেতিয়াবা মানুহ আগতে গপশ্বপতো মোক সদায় কয়, কেনেকৈ তই গপশ্বপত এগৰাকী আজি হৈ এসপ্তাহলৈকে মোবাইল নোচোৱাকৈ থাকিব পাৰোঁ? তাৰমানে মোৰ কিবা কাৰণত মোবাইলটো হেৰাইছিলে। তাৰপিছত হেৰাওঁতে মই তেতিয়া মোবাইলটো কিনা নাছিলোঁ। তেতিয়া মোৰ তাৰমানে তেতিয়া সেই প্ৰশ্নটো নিজৰ কাৰণে
মোক হাজবেণ্ডে কৈছিলে নতুন মোবাইল এটা ল, মই পইচা দিম। মই কৈছোঁ নহয়, পইচা কাৰণে নহয়, মই নিজকে চাইছোঁ যে মই মোবাইলটো নোহোৱাকৈ থাকিব পাৰিম নোৱাৰিম। এসপ্তাহ যেতিয়া থাকিব পাৰিছোঁ, মই কৈছোঁ তেতিয়াহ'লে মই মোবাইলটো নোহোৱাকৈ চলিব পাৰিম। কিন্তু হয়, আচলতে আমাৰ যিটো প্ৰফেশ্যন তাত মোবাইলটো নহ'লে আমাৰ যথেষ্ট অসুবিধা হয়, কামৰ ক্ষেত্ৰত অসুবিধা হয়। কিন্তু এনেই মই তেতিয়া গম পাইছিলোঁ যে নহয়, মোবাইলটো নোহোৱাকৈ মই থাকিব পাৰিম। কাৰণ তেতিয়া এনেকুৱা হৈছিল আমাৰ সময় নাথাকে। ঘৰলৈ আহি ল'ৰা-ছোৱালী পঢ়া-শুনা, তাৰপিছত ভাত-পানী ৰন্ধা এনেকুৱা কাম থাকে। অফিচৰ পৰা আহোঁ দেৰিকে। পিছদিনাখনে যদি কিবা কাৰণত অফিচত আমি কিবা মানে অবিৰ কাৰণে বা আউটডোৰৰ কাৰণে যাবলগীয়া হয়, আমাৰ হোৱাটছএপত মেছেজ দি থৈ দিয়ে গ্ৰুপত। তো সেইকাৰণে মই ৰাতি মানে মোবাইলটো দেৰিকে চাওঁ। মোবাইলটো চোৱাৰ লগে লগে দেৰিকে আকৌ গান শুনা অভ্যাস আছিল। তেতিয়া আকৌ বেলেগ কিবা-কিবিও চোৱা হয় বা কিবা চিনেমাই চালোঁ, কিবা ভিডিঅ'জ চালোঁ গানৰ, তেনেকুৱা। তেতিয়া দেৰি হৈ যায় আৰু সেইটো সদায় মোৰ হেবিট হৈছিলে। তো সেই এসপ্তাহ মই মানে নিজকে চালোঁ যে পাৰিম নে নোৱাৰিম। তেতিয়া ভাবিলোঁ যে পাৰিম। এইটোকে কোৱা সেইকাৰণে হয়, মোৰ এডিকশ্যন নাই বুলিয়ে কৈছোঁ মই। এইটোকে কোৱা হয় কম্পালচন টু চইচ, বাধ্যতাৰ পৰা বাছনিলৈকে। হয়। মানে আমি জাৰ্ণি ল'ব লাগিব বাধ্যতাৰ পৰা বাছনিলৈকে। ফ্ৰম কম্পালচন টু চইচ। কম্পালচন মানে নহ'লে নহ'ব, নহ'লে নোৱাৰোঁ, নহ'লে মই চলিব নোৱাৰোঁ। আৰু এই যিটো এলগৰিদমৰ কথা কৈছিলোঁ, যিটো ট্ৰিষ্টেন হেৰিছ এণ্ড টিমে ক্ৰিয়েট কৰিলে, আমাক কি বনাই দিলে? কম্পালচিভ। আমাক লাগিবই, বাধ্যতামূলক। মানে আমি নহ'লে নোৱাৰোঁ, ফোনটো লাগিবই এতিয়া মোক। নিশ্চয়। ই খাদ্যতকৈও বেছি ইম্পৰ্টেণ্ট। মই এদিন নোখোৱাকৈ থাকিব পাৰিম, কিন্তু মোবাইলটো মোবাইল নোহোৱাকে মই থাকিব নোৱাৰি। নোৱাৰোঁ। ৰাতি নোহোৱাকৈ থাকিব পাৰিম। এনেকুৱা ল'ৰা-ছোৱালীৰ মুখত শুনোতো, এব্চলিউটলি মোবাইল নোহোৱাকে থাকিব নোৱাৰি বুলি নোৱাৰে, কৈ দিয়ে। নোৱাৰে তেওঁলোকে থাকিবলৈ। গতিকে তেওঁলোকৰ এইটো এটা কম্পালচন হৈ গৈছে। মই কৈছোঁ মোবাইলটো এটা ৱাণ্ডাৰফুল টেকন'লজি হয়। এইটো এটা কম্পিউটাৰ হয় যিটো আপোনাৰ হাতত আছে। ইয়াৰ সহায়েৰে আপুনি বহুত কিবা-কিবি কৰিব। কিন্তু এইটো আপোনাৰ চইচ হ'ব লাগিব, এইটো আপোনাৰ বাছনি হ'ব লাগিব, বাধ্যতা হ'ব নালাগে। যেনেকে আপুনি বাছনি কৰিছিলে যে এসপ্তাহ সময় মই নোহোৱাকৈ চাওঁচোন, পাৰোঁ নে নোৱাৰোঁ। সেইটো আপোনাৰ বাছনি আছিলে, সেইটো বাধ্যতা নাছিল। চ' আমি যিটো ক'লোঁ যে বাধ্যতাৰ পৰা বাছনিলৈকে, এই জাৰ্ণিটো যদি আমি ল'ব পাৰোঁ, বাধ্যতাৰ পৰা বাছনিলৈকে, ফ্ৰম কম্পালচন টু চইচ, দেন আৱাৰ জব ইজ ডান। এতিয়া আমি সেইটোক কেনেকৈ কৰিম? যিটো মানে কৰাৰ আগতে প্ৰথমটো জানিব লাগিব যে মই বাধ্যতাত আছোঁ নে মই বাছনিত আছোঁ। আপুনি যদি বাছনি কেটেগৰীত আছে, তেতিয়াহ'লে আপুনি এডিক্টেড নহয়। কিন্তু যদি আপুনি বাধ্য যে নহ'লে নহয়, নহ'লে নোৱাৰে আপুনি, আপুনি সৰু সৰু কথাৰ কাৰণে বাৰে বাৰে ফোনটো চাই থাকিব লাগে, ফোনটো নহ'লে আপোনাৰ উচ-পিচ লাগি থাকে, আপুনি অলপ সময় নটিফিকেশ্যনটো আহিলে আপুনি নটিফিকেশ্যনটো কি আহিছে নোচোৱাকৈ নোৱাৰে, আপুনি নজনাকৈ বাৰে বাৰে ফোনটো লিৰিকি বিদাৰি থাকে, আপুনি কোনো কাৰণ নোহোৱাকৈ আপুনি এনেই আপুনি মানে কণ্টিনিউৱাছলি আপুনি ব্ৰাউজ কৰি থাকে। দিজ আৰ অল চাইন্স। এইবোৰ একোটা চাইন হয়। আৰু আপুনি ন'টিচ কৰিব, আপুনি হয়তো যায় 1 মিনিট চাম বুলি, কিন্তু আপুনি সেই 1 মিনিটটো 1 ঘণ্টা, 1 ঘণ্টাটো কেতিয়া 10 ঘণ্টা হৈ যায় আপুনি নিজে গম নোপোৱা হৈ যায়। চ' আপুনি বাছনিত নাই তেতিয়াহ'লে, আপুনি বাধ্যতাত আছে। চ' আমি নিজকে বাধ্যতাৰ পৰা বাছনিলৈকে নিব লাগিব। এই গোটেই খেলটোৱে হ'ল বাধ্যতাৰ পৰা নিজকে বাছনিলৈ নিব লগা। আৰু সেইকাৰণে আপোনালোকক মই কৈছোঁ, নিজক এটা প্ৰশ্ন কৰক যে মোবাইল থকাটো আপোনাৰ কাৰণে এটা বাছনি হয় নে আপুনি মোবাইলৰ প্ৰতি এটা যিটো বাধ্যতা, মোবাইলৰ প্ৰতি আপুনি অবাধ্য হ'ব নোৱাৰে, আপুনি বাধ্য, আপুনি নহ'লে নোৱাৰে, আপোনাৰ মানসিক অৱস্থাটো সেইটো নেকি? যদি সেইটো, তেতিয়াহ'লে আপুনি জলি ৱেল ইউ আৰ এডিক্টেড। হয়, আপুনি এডিক্টেড তেতিয়াহ'লে। গতিকে ইয়াৰ পৰা আমি কেনেকৈ ওলাই? তো ইয়াৰ পৰা ওলাই আহিবলৈ হ'লে আমাক লাগিব, মই 3টা বস্তুৰ কথা কৈছিলোঁ। প্ৰথম বস্তুটো লাগিব, ইয়াৰ আগতে মই কোৱাৰ নিচিনাকৈ এটা CC কেমেৰা। CC কেমেৰা অৰ্থাৎ আপুনি নিজকে অবজাৰ্ভ কৰিব লাগিব। আপোনাৰ পেৰেণ্টছে আপোনাক যিমান কৈ থাকক, তোমাৰ পেৰেণ্টছে যিমানে কৈ থাকক, একো লাভ নাই। আপোনাৰ বন্ধু-বান্ধৱ বা আপোনাৰ ৱাইফ বা আপোনাৰ হাজবেণ্ডে আপোনাক কৈ আছে, আপোনাৰ ৱাইফে আপোনাক কৈ আছে যে হেৰি আপুনি কিন্তু বিৰাট এডিক্টেড হৈছে দেই। তেখেতে ক'লে একো লাভ নাই। আপুনি যেতিয়ালৈকে নিজক দেখা নাপাব এজন থাৰ্ড পাৰ্চনৰ পইণ্ট অফ ভিউৰ পৰা, তেতিয়ালৈকে কিন্তু আপুনি ডিচিশ্যনটো নলয় কেতিয়াও। নিশ্চয়। চ' আপুনি এটা CC কেমেৰাৰ নিচিনাকৈ নিজকে চাব পাৰিব লাগিব। মেঘাবা জানেনে, CC কেমেৰাৰ কথাটো যে মই কৈছোঁ, ইয়াৰ আগতেও কৈছোঁ বা আজিও কৈছোঁ, আমাৰ ব্ৰেইনত এটা বস্তু আছে, এইটো কয় টেম্প'ৰেল পেৰাইটেল জাংচন বুলি এটা আমাৰ ব্ৰেইনৰ এটা পৰ্চন আছে, টেম্প'ৰেল পেৰাইটেল জাংচন বুলি। সেই জাংচনটোৱে আমাক সেই পাৱাৰটো দিয়ে, য'ত নেকি আমি নিজৰ পৰা বাহিৰত থিয় হৈ নিজক বাহিৰৰ পৰা চাব পাৰোঁ। যিসকলৰ এইটো বিকশিত, তেওঁলোকৰ খুব ছেল্ফ কণ্ট্ৰল থাকে।
তেওঁলোকে যিকোনো দিশত আগবঢ়াৰ আগতে কিন্তু ভালকে নিজকে চাই লয় বা নিজে যদি কিবা বিপথে পৰিচালিত হৈছে তেতিয়াহ'লে তেওঁলোকে দেখা পায় হয় তেওঁলোকে যদি কৰিব নলগীয়া বিহেভিয়াৰ কৰি আছে এক্টিভিটি কৰি আছে তাক তেওঁলোকে দেখা পায় আৰু নিজক ৰখাব পাৰে হয় তো সেই বস্তুৰ বিকাশ আপুনি মই যদি বিকশিতটো ভাল কথা যদি বিকশিত নহয় আপুনি সেইটো বিকাশ ঘটাব পাৰে লাগিব আপুনি যদি প্ৰেক্টিচ কৰে নিজকে বাহিৰৰ পৰা চোৱাটো নিজক যদি বাহিৰৰ পৰা চাব পাৰে তেতিয়াহ'লে কিন্তু আপুনি দেখা পাব যে আপুনি কিমান সময় মোবাইলত কটাইছে হয় আৰু তাৰ ফলত আপুনি নিজৰ সিদ্ধান্ত ল'ব পাৰিব নিশ্চয় প্ৰথম হ'ল এইটো দ্বিতীয় বস্তু যিটো দৰকাৰ পৰিব সেইটো হ'ল এখন মেগনিফাইং গ্লাছ মানে মেগনিফাইং গ্লাছ কিয় আৰু মেগনিফাইং গ্লাছ ব্যৱহাৰ কৰাৰ আগত আপোনাক লাগিব এটা কেলকুলেটৰ প্ৰথম চিচি কেমেৰা তাৰপিছত কেলকুলেটৰৰ কাম কি মেঘাবা হিচাপ কৰা আপুনি দেখা পালে নিজকে যে আপুনি বহু সময় আপুনি মোবাইলত কটাই আছে দেখা পাই গ'ল তাৰপিছত কিন্তু আপুনি কেলকুলেট কৰিব লাগিব যেতিয়া আমি কেলকুলেট কৰোঁ আমাৰ ব্ৰেইনৰ দুটা পৰ্চন এটা হ'ল PFC বুলি কয় প্ৰি ফ্ৰণ্টেল কৰ্টেক্স এণ্ড পেৰাইটেল লোব এই দুটা পৰ্চন আমাৰ ব্ৰেইনৰ এংগেজ হয় যেতিয়া আমি কেলকুলেট কৰোঁ আপুনি যেতিয়া কেলকুলেট কৰিব যে মই দেখোন 3 ঘণ্টা 4 ঘণ্টা 5 ঘণ্টাকে ইয়াত দিছোঁ সিমানখিনি সময় মই খেলত দিব পাৰিলোহেঁতেন নিজৰ বন্ধু বান্ধৱক দিব পাৰিলোহেঁতেন নিজৰ শৰীৰটোক দিব পাৰিলোহেঁতেন নিজৰ কাম কাজক দিব পাৰিলোহেঁতেন কিবা এটা নতুন স্কিল শিকিব পাৰিলোহেঁতেন আৰে মই কি কৰি আছোঁ যদি আপুনি কেলকুলেট কৰে তেতিয়াহ'লেহে আপোনাৰ গাত লাগিব বস্তুটো আমি যে কওঁ মোৰ গাত লগা নাই এতিয়ালৈকে আপোনাৰ যদি গাত লগা নাই তাৰমানে আপুনি 1 নম্বৰ দেখা নাই দ্বিতীয়তে আপুনি কেলকুলেট কৰা নাই আৰু তৃতীয় হ'ল কি মেগনিফাইং গ্লাছ তাৰমানে এই বস্তুখিনিক আপুনি ডাঙৰ কৰিব লাগিব ডাঙৰকৈ চাব লাগিব যে আপুনি যে আজি 3 ঘণ্টাকে সময় দি আছে এনেকৈ যদি সদায় দি থাকে আগামী এবছৰ 2 বছৰ 3 বছৰ বা 5 বছৰ তেতিয়াহ'লে আপোনাৰ জীৱনটো ক'লৈকে যাব আপুনি ধ্বংসৰ ফালে যাব নে আপোনাৰ জীৱনত কিবা উন্নতি হ'ব এইটো আপুনি দেখা পাব লাগিব চ' যেতিয়া আপুনি মেগনিফাইং গ্লাছেদি বস্তুটো ডাঙৰকৈ চাব তেতিয়া আপোনাৰ ভয় লাগিব আৰু আপুনি এই ফিয়াৰ পাৱাৰ এই ভয়ৰ শক্তিটোক ব্যৱহাৰ কৰিব পাৰে নিজক যদি আপুনি ভয় খুৱাই দিয়ে তেতিয়া আপোনাৰ ভিতৰত কি হ'ব আপোনাৰ হাৰ্ট ৰেট ভেৰিয়েবিলিটি চেঞ্জ হ'ব এড্ৰিনেলিন ৰাছ হ'ব আপোনাৰ ব্ৰেইনটোৱে ক'ব তৎপৰ হয় এইটো তই কি কৰি আছ এইবোৰ বাদ দে আপুনি এটা পজিটিভ ডিচিশ্যনৰ ফালে আগবাঢ়িব আৰু আনফালে আপুনি গ্ল'ৰিফাই কৰক মেগনিফাইং গ্লাছখনেদি ভালটোক চাওক যে যদি আপুনি সেই সময়খিনি ভালত কটায় 3 ঘণ্টাকে তেতিয়াহ'লে আপোনাৰ জীৱনটো কোনফালে আগবাঢ়িব বুজি পালে প্ৰথম হৈছে আপুনি নিজকে বাহিৰ ফালৰ পৰা চাওক চিচি কেমেৰা দি দ্বিতীয়তে আপুনি কেলকুলেট কৰক যে আপুনি কিমান সময় কটাই আছে তৃতীয়তে এই সময়খিনিক আপুনি ডাঙৰকৈ চাওক যদি আপুনি এনেকুৱাই কৰি থাকে আমি যে কেতিয়াবা কওঁ তই যদি যেনেকৈ চলিছ এনেকৈ যদি আগামী 10 বছৰ চলত তেতিয়াহ'লে তোৰ কিন্তু বিপদ আছে দেই তো নিজক সেই বিপদটো দেখুৱাই দিয়ক আৰু লগতে ভালটো দেখুৱাই দিয়ক যদি আগামী 10টা বছৰ এই সময়খিনি তই ভাল কামত লগাও তেতিয়াহ'লে তোৰ লগত কি হ'ব এই তিনিটা কামেই যদি আমি কৰোঁ মেঘাবা তেতিয়াহ'লে কিন্তু আমি নিজকে এই এডিকশ্যনটোৰ পৰা ওলাই আনিব পাৰিম কিন্তু ইয়াত এটা কথা আছে কি জানে মেঘাবা এই যিটো মই ক'লোঁ কম্পালশ্যন টু চইচ বাধ্যতাৰ পৰা বাছি নলৈকে এইটো ক্ষেত্ৰত বহুতে মোক এটা প্ৰশ্ন কৰে জানিবলৈ বিচাৰে যে ঠিক আছে আপুনিতো এই 3টা কথা ক'লে যে মই চিচি কেমেৰা কেলকুলেটৰ বা মেগনিফাইং গ্লাছটো ব্যৱহাৰ কৰিম কিন্তু জানেনে মানে কৈতো আছোঁ ঠিকেই কিন্তু মানে অলপ পিছতে নোৱাৰা হৈ যাওঁ যেন লাগে তেতিয়া মই কি কওঁ জানেনে যেতিয়া আপুনি এটা বস্তু নিজৰ কাৰণে সহজ এতিয়া চাওক ড্ৰাগছ ৰিহেবিলিটেশ্যন চেণ্টাৰ আছে বা ড্ৰাগছ সহজে এভেইলেবল নহয় তো তাৰ পৰা এডিক্ট কৰোঁতে অলপ সহজ হয় কিন্তু মোবাইলটোতো হাতে আছে আমিতো এনেকৈ কোৱা নাই যে এইটোতো আনএথিকেল বস্তু গভমেণ্টে কোৱা নাই মোবাইলটোতো হাতৰ পৰা মই কাঢ়ি ল'ম বুলি নাই কোৱা তো ই এটা যে এডিকশ্যনৰ বস্তু হয় সেই বুলিতো আমাক মানে ধৰক আমিহে আমাৰ মাজত কথা পাতি আছোঁ ইয়াকতো এটা এডিক্টিভ বস্তু বুলি বা ইয়াৰ ওপৰত কোনো ধৰণৰ এটা ধৰক নিয়মাৱলী দিয়া হোৱা নাই যে প্ৰত্যেকজন মানুহে 3 ঘণ্টাৰ মোবাইল ইউজ কৰিব তাৰপিছত মোবাইলটো নিজে লক হৈ যাব তাতকৈ যদি ব্যৱহাৰ কৰে তেখেতে তেতিয়াহ'লে জৰিমনা দিব লাগিব তো তেনেকুৱাটো ধৰণৰ কোনো ধৰণৰ বাধ্যবাধকতা নাই গতিকে ফলত এফালৰ পৰা আমি এডিক্টেড আনফালৰ পৰা এইটো সহজে এভেইলেবল মই আৰম্ভণিতে কৈছিলোঁ কথাটো যে ইজি টু এক্সেছ পটককৈ যে এক্সেছ ল'ব পাৰোঁ এইটোৰ পৰা আমি নিজকে দূৰত ৰাখিব লাগিব ৰিহেবিলিটেশ্যন চেণ্টাৰত কি কৰে যে আপোনাক যিবোৰ বস্তুৱে আপোনাক মানে ট্ৰিগাৰ কৰে সেই ড্ৰাগছটোৰ প্ৰতি বা সেই কথাখিনি মনত সেই বস্তুবোৰৰ পৰা আপোনাক এমাহৰ পৰা 2 মাহৰ বাবে 3 মাহৰ বাবে আঁতৰাই অনা হয় গতিকে আপুনি মোবাইলটোৰ পৰা ফিজিকেল এটা ডিষ্টেঞ্চ মেইনটেইন কৰক ইয়াক আপুনি মানে
এপবোৰ আপুনি ডিলিট কৰক, হয়তো আপুনি এপবোৰ ডিলিট কৰক, হুম। বা আপুনি মোবাইলটো ঘৰৰ কোনোবাৰ হাতত দি দিয়ক যে মোক ইমান সময়ত এঘণ্টাৰ প্ৰয়োজনত। তেতিয়াহে মোক দিবা, নহ'লে মোবাইলটো হয়। মোক নিদিবা, হয় বা আপুনি নিজে লক কৰি থওক, হয় যিটোৱে আপোনাৰ সুবিধাজনক, কিন্তু আপুনি ইজি যিটো এক্সেছ সেইটোৰ পৰা দূৰত আহিব লাগিব। হয় আৰু মেঘাবা আপুনি হয়তো জানিব বিচাৰিব পাৰে যে কিমান দিন লাগিব এডিকশ্যনটোৰ পৰা দূৰে হ'বলৈ হ'লে। 30 দিন, 30 ডেইজ। হুম, মই আপোনাক ডাঠি ক'ব পাৰোঁ, আপুনি যদি 30 ডেইজ দিয়ে, 30 দিন যদি আপুনি দিয়ে, এই এডিকশ্যনটোৰ পৰা আপুনি আঁতৰি আহিব পাৰে। আপুনি বাধ্যতাৰ পৰা বাছনিলৈকে আহিব পাৰে, ফ্ৰম কম্পালশ্যন টু চইচ আহিব পাৰে 30 দিনত, 30 ডেইজত। প্ৰথম 7 দিন মেঘাবা বহুত ডিফিকাল্ট হ'ব, হুম, বহুত ডিফিকাল্ট হ'ব। আপোনাৰ খং উঠিব, আপুনি ইৰিটেট অনুভৱ কৰিব, এনেকুৱা লাগিব সময়বোৰ বহুত সময় দেখোন মোৰ হাতত। হুম, এইটো ভাল কথা। আপুনি হুম। তেতিয়া হঠাৎ ৰিয়েলাইজ কৰিব একচুৱেলি আপোনাৰ হাতত বহুত সময়। হুম। আপুনি আৰু মই যে কৈ আছোঁ মোৰ ওচৰত সময় নাই, কিজানি আমাৰ ওচৰত যথেষ্ট সময় আছে, হয় কিন্তু আমি যে ভাবিম মোৰ ওচৰত সময় আছে, আমি নিজৰ লগত কথা পাতিবলৈ সময় নাই, কাৰণ আমি ইয়াত বিজি হৈ আছোঁ। হয় হয় তো আপুনি যেতিয়া দেখিব বহুত সময় কি কৰোঁ লাগিছে, খালী লাগিছে, লোনলি লাগিছে, মই এতিয়া কোনফালে যাওঁ, প্ৰথম এসপ্তাহ সময় আপুনি কষ্ট পাব, বি হুম, ৰেডি ফৰ ইট। নেক্সট 1 উইকত সেই কষ্টটো কমি আহিব, 3rd উইকলৈকে একেবাৰে কমি যাব। হয় 4th উইকত আপুনি ফ্ৰী হৈ যাব। আপুনি সেই ফ্ৰীডমৰ এই চইচ হুম, বা হুম। বাছনিলৈকে গৈ পাব। হয় তাৰপিছত ইচ্ছা কৰিলে আপুনি ইউজ কৰিব, ইচ্ছা নকৰিলে নকৰিলে। আপুনি ইউজ নকৰে। হুম, মানে আপুনি মোবাইলৰ দ্বাৰা ব্যৱহাৰিত নহয়, ছ'চিয়েল মিডিয়াৰ দ্বাৰা আপুনি ব্যৱহাৰিত নহয়, আপুনি ইয়াক ব্যৱহাৰ কৰিব ব্যৱহাৰ। নিজৰ প্ৰয়োজন সাপেক্ষে, হুম, হুম। আৰু পজিটিভলি আপুনি ইউজ কৰিব ইয়াক, পজিটিভ কামৰ কাৰণে ইউজ কৰিব। মানে কথাটো এনেকুৱা হৈছে ৱাছিম, যে আপুনি মানে আমি সেই বস্তুটোৰ দ্বাৰা মানে ব্যৱহাৰিত ইউজ হৈছোঁ, হ'ব, ইউজ হৈ আছোঁ। হয়, কিন্তু আমি পৰাধীন। আমিহে ইউজ কৰিম, কাৰণ সেইটো আমি ইউজ কৰিবলৈহে লৈছোঁ। য়েছ, সেই বস্তুটোৱেতো আমাক ইউজ কৰিবৰ কাৰণে আমি লোৱা নাছিলোঁ। কাৰেক্ট। কিন্তু এতিয়া ওলোটাটো হৈ আছে ন। ওলোটা হৈ আছে। হুম। উই আৰ বিং ইউজড। এই যে মই এলগৰিদমৰ কথা ক'লোঁ, ট্ৰিষ্টান হেৰিছৰ কথা ক'লোঁ, এই যে ক'লোঁ যে তেওঁলোকে এলগৰিদমটো আৱিষ্কাৰ কৰিছে, হয় কাৰণ তেওঁলোকে আমাক ইউজ কৰিব বিচাৰি আছে এজ এ কনজিউমাৰ, যাতে আমি দিনে ৰাতিয়ে লাগি থাকোঁ, হুম। যাতে সিহঁতৰ প্ৰডাক্টখিনি আমাক বেচিব পাৰে, আৰু আমি আমাৰ সময়খিনি যাতে তাত দি হয় তেওঁলোকৰ কনজিউমাৰ হৈ থাকোঁ, হয় তাৰ ফলত তেওঁলোকে যাতে মানে সিহঁতে মিলিয়নছ এণ্ড বিলিয়নছ অফ ডলাৰ সিহঁতে ইনকাম কৰে, কাৰণ আমি গিনি পিক তেওঁলোকৰ বাবে, তাতকৈ আৰু বেছি একো নহয়। আৰু এইটোত আমি কি কৰিছোঁ, আমাৰ জীৱনৰ সময়বিলাক ইয়াত দি দিছোঁ। হয় কিন্তু মই আৰু আপুনি যিমানেই চিঞৰি নাথাকোঁ কিয়, হুম, যিমানে কৈ নাথাকোঁ কিয়, আমি কাকো জোকাৰি দিব নোৱাৰোঁ যেতিয়ালৈকে মানুহজনে নিজকে চিচি কেমেৰাৰ দ্বাৰা নাচায়, হুম, কেলকুলেট নকৰে, আৰু বস্তুখিনিক মেগনিফাই নকৰে যে এইটোৱে যদি চলি থাকে আগামী দিনবোৰত কি হ'বলৈ গৈ আছে। হুম, হয় আৰু যেতিয়া আপুনি ৰিয়েলাইজ কৰিব, তাৰপিছত আপুনি নিজৰ বস্তুটোক নিজৰ পৰা যেতিয়া আঁতৰ কৰিব, হয় এমাহ আপুনি আঁতৰ কৰি ৰাখক, এমাহত কিন্তু আপুনি সেই ষ্ট্ৰেংথটো পাই যাব, সেই নিশ্চয় বাধ্যতাৰ পৰা বাছনিলৈকে আহি যাব। হয় মনত ৰাখিব, এইটো এটা চিৰিয়াছ এডিকশ্যন হয়, হুম, চিৰিয়াছ এডিকশ্যন হয়, আৰু এনেকুৱা এটা এডিকশ্যন যাৰ কোনো ৰিহেবিলিটেশ্যন চেণ্টাৰ নাই। নিশ্চয়। আৰু ৱাছিমে যিখিনি কথা ক'লে, আজি আমি যিটো বিষয়ত কথা পাতিলোঁ, ছ'চিয়েল মিডিয়া এডিকশ্যন, আচলতে আপুনি মানুহ, আপুনি যন্ত্ৰ নহয়, গতিকে নিজক যন্ত্ৰ হ'বলৈ নিদিব। য়েছ, গতিকে আমি এবছলিউটলি ট্ৰু। হয়, আপুনি নিজক যন্ত্ৰ হ'বলৈ নিদিব, আৰু এতিয়াও আপোনাৰ মাজত সেই মানুহৰ গুণৰাজিবিলাক আছে, গতিকে সেইমতে আপুনি আপোনাক চলিবলৈ দিয়ক। আৰু যিহেতু আমাক কোনোবাই, আমি কওঁ নহয়, আমাক কোনোবাই ইউজ কৰিছে, কিয় ইউজ কৰিব, আমাৰ খং উঠে, গতিকে আপুনি নিজক ইউজ হ'বলৈ নিদিব। য়েছ, আপোনাক ইউজ কৰি থকা হৈছে, ইউজ হ'বলৈ নিদিব। সেই বস্তুটো আপুনি লৈছে, মোবাইল ফোনটো লৈছে, আপুনি নিজৰ ব্যৱহাৰৰ কাৰণেহে লৈছে। আপোনাক যেতিয়া প্ৰয়োজন হ'ব আপুনি তেতিয়া ব্যৱহাৰ কৰিব, গতিকে কেতিয়াও আপুনি নিজক ইউজ হ'বলৈ নিদিব। যদি এই কথাষাৰ মনত ৰাখি চলে, নিশ্চয় মোবাইল যি এডিকশ্যন আপোনাৰ হৈছে, সেই এডিকশ্যনৰ পৰা আপুনি নিজে নিজে আঁতৰি আহিব। গতিকে সঠিক বিচাৰ বিবেচনাৰে এই কথাবিলাক আপুনি ভাবি চাওক। নিশ্চয় মোবাইল এডিকশ্যন আপোনাৰ নহয়, আপোনাৰ ঘৰখনত কাৰোৱেই নাথাকিব। ৱাছিম, থেংক ইউ ছ' মাছ। আজি ইমান সুন্দৰভাৱে আচলতে মোবাইল এডিকশ্যন, যিটো ছ'চিয়েল মিডিয়া আমাৰ এডিকশ্যনৰ কথা আমি পাতিলোঁ, সেই বিষয়ত খুব ধুনীয়াকৈ কথাখিনি বুজাই দিয়া হ'ল। তাৰ বাবে ধন্যবাদ জনাইছোঁ, ভাল লাগিলে। আৰু এনেকুৱা বিভিন্ন ধৰণৰ আমি বিষয় লৈ আকৌ আহিম, আপোনালোকে চাই থাকিব। মই আকৌ এবাৰ ৱাছিমৰ নাম্বাৰটো আপোনালোকক জনাই দিছোঁ,
মানসিক যিকোনো ধৰণৰ বিষয়ত যদি আপোনালোকৰ কিবা জানিবলগীয়া থাকে বা আপোনালোকে আমাক এনেকুৱা ধৰণৰ বিষয় আৰু কি লাগে সেই বিষয়েও যদি আপোনালোকে আমাক কমেণ্ট কৰি জনায় আমি নেক্সট এপিছ'ডত সেই বিষয়টো কথা পাতিব পাৰিম গতিকে ৱাছিমৰ নম্বৰটো 9707069112 এই নম্বৰটোত যোগাযোগ কৰিব আপোনালোকে আমাক কমেণ্ট কৰিবলৈ কিন্তু নাপাহৰিব কমেণ্টত মেনশ্যন কৰিব আপোনালোকৰ যদি বিশেষ কিবা বিষয় থাকে সেই বিষয়টোৰ উল্লেখ কৰিব আমি নিশ্চয় সেই বিষয়টোত পৰৱৰ্তী আমাৰ যিবিলাক এপিছ'ড থাকিব সেই এপিছ'ডবিলাকত পৰৱৰ্তী ভিডিঅ'বিলাকত কথা পাতিবলৈ চেষ্টা কৰিম আৰু লগতে আমাৰ এই যি মাইণ্ড পাৱাৰ ৱাছিম পডকাষ্ট বা মাইণ্ড পাৱাৰ ৱাছিমৰ যি ইউটিউব চেনেল আছে সেয়া আপোনালোকে চাবলৈ নাপাহৰিব কাৰণ তাত এই মানসিক বিভিন্ন ধৰণৰ বিষয়বিলাকক লৈ তথ্যভিত্তিক ভিডিঅ' দিয়া আছে যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে আজিলৈ ইমানতে আমি এই অনুষ্ঠানটিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ